নমস্কাৰ, মই পাপু। আপোনালোক সকলোকে আকৌ এবাৰ মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি আছোঁহি শিৱসাগৰ টাউনত। শিৱসাগৰ টাউনলৈ আহিলোঁ যেতিয়া নেকি ভাবিলোঁ শিৱদৌলতো এপাক সোমাই যাওঁ। বহুত দিন সোমোৱা নাছিলোঁ আৰু আপোনালোকো চাই যাব দেই এবাৰ। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। সোমাই গেটৰ সন্মুখত লিখা আছে পুৱা 6 বজাৰ পৰা 2 বজালৈ, 3 বজাৰ পৰা আৰু সন্ধিয়া 6 বজালৈ খোলা পাব মন্দিৰ। বছৰটো যাব হৈছে, সেইকাৰণে মানুহৰ পৰ্যটকো বহুত বেছি ভিৰ লাগি আছে দেই। আশীৰ্বাদ ল'বলৈ আহিছে, আহিবলগীয়া আকৌ বছৰটো যাতে ভালে কুশলে আৰম্ভ হ'ব লাগে, সেইকাৰণে মানুহ আহিছে আৰু বহুত সেৱা জনাবলৈ। ময়ো সেইকাৰণে বোলো উলক এটা লৈ থৈ যাওঁ। চাকি জ্বলাবলৈ আগতে ভিতৰত দিছিলে, আজিকালি বাহিৰত দিছে। ভালেই হৈছে, ছেফটি থাকে মানুহবোৰ। ভিতৰলৈ সোমাই নাযাওঁ, বাহিৰে বাহিৰে আপোনালোকক যিমানটো পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক। এয়া হৈছে আমাৰ শিৱসাগৰৰ শিৱদৌল। মানুহৰ ভিৰ বাহিৰে বাহিৰে দেখাইছোঁ, ভিতৰত আজি নোসোমাওঁ মই। শিৱদৌলৰ বাহিৰ ভাগ দেই, শিলালিপি পূৰা কি ধুনীয়াকৈ আপোনাৰ এইবিলাক শিলালিপি নে কি কয় যে মূৰ্তি বনাই, শিলালিপিয়ে কৈছে। ইমান বছৰৰ আগতে বনোৱা চাওকচোন বা একোৱেই হোৱা নাই আজিলৈকে। বহুত মানুহে বাহিৰত ফুৰিবলৈ যায়, গৈ ভাল পায়, কিন্তু মই কওঁ যে আমাৰ ইয়াতে বহুত আছে চাবলগীয়া বস্তু, বহুত ঠাই আছে। মই গৌৰৱবোধ কৰোঁ, মানে মই এখন অসমত জন্ম ল'লোঁ, শিৱসাগৰ জিলা এখনত যে জন্ম ল'লোঁ, বহুত গৌৰৱ মোৰ। মানে কি ক'ম আপোনালোকক, ভাষা নাই মানে ক'বলৈ। পাছবেলা টাইমত আহিলে বহুত ভাল লাগে ইয়াত, বহুত ভাল। যেতিয়া ইয়াত কেতিয়াবা প্ৰচেশ্যন বা কিবা প্ৰদৰ্শনমূলক কিবা কাম কাজ কৰিবলগীয়া হয়, এইখন ৰথ শিৱসাগৰ দৌলৰ কাষতে এখন থৈ দিছে এতিয়া বৰ্তমান সজাই পিনি, এখন ৰথ বুলি কয়। শিৱদৌললৈ সোমাই আপোনাৰ সোঁহাতে আছে আপোনাৰ বিষ্ণুদৌল আৰু বাওঁহাতে আছে আপোনাৰ দেৱীদৌল। এতিয়া আমি বিষ্ণুদৌললৈ যাওঁ ব'লক। বিষ্ণুদৌলতো মানুহ হয় বহুত, চাকি বন্তি জ্বলাই কিবা কাম কাজত। অলপ তাৰে অকণমান আপোনাক দেখুৱাব লৈছোঁ। এইয়া আহি পাই গ'লোহি বিষ্ণুদৌল। ইয়াৰ পৰাই উলক এটা লৈ দিব আৰু দেই। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। নতুন চেনেল ছাবস্ক্ৰাইবটো কৰি দিব দেই, সকলোকে ক'লোঁ। এয়া আমাৰ মাজত বিষ্ণুদৌল। বিষ্ণুদৌল দেৱীদৌলত ইমান মানুহ নহয়, হয় আৰু মানে বেছি বৰ কাম কাজ নাথাকে নেকি মানুহৰ তাত সেৱা চেৱা কৰিবলৈ। শিৱদৌলত মানে যিহেতু মহাদেৱ আমাৰ, তাত বেছি ভিৰ হয়। এয়া আমাৰ বিষ্ণুদৌল বাহিৰৰ ভাগ, এটা ইটাও ইফাল সিফাল হোৱা নাই, অত দিন হ'ল চব। এয়া আহি পাই গ'লোঁ দেৱীদৌল। দেৱী মানে দুৰ্গা দেৱী দৌল দেই, শিৱসাগৰ মানে শিৱদৌলৰ বাওঁহাতে আছে দেৱীদৌল, দুৰ্গা দেৱীদৌল। কিবা সেৱা কিবা আগবঢ়াব লাগে ইয়াত আগবাঢ়িব পাৰিব। আমাৰ শিৱসাগৰ মানুহটো ক'ব নালাগে আৰু, যদি বেলেগ দূৰৰ মানুহে চাইছে তেতিয়া আহি পিনি ধুনীয়াকৈ আশীৰ্বাদ ল'ব পাৰে। চক কি ধুনীয়া হৈ আছে, কালাৰ চক আজিলৈকে একোৱেই হোৱা নাই। অলপ চলপ হেলাই কিবা কিবি অলপমান আছে আৰু, এইবোৰ চাফা হৈ যায় মানে, চাফা কৰি দিয়ে কমিটিয়ে। আপোনাৰ মানে দুৰ্গা পূজা, শিৱৰাত্ৰিত একদম মেইন আৰু। শিৱৰাত্ৰিত মানে কি ক'ম আপোনাক, চাফা কৰি লাইটিং কৰি একদম মানে শিৱৰাত্ৰি চোৱা হৈ গম পাব। ৰাতি আহিব, ৰাতি চাবলৈ ভাল বহুত। আৰু শিৱসাগৰলৈ আহি যদি পুখুৰী পাৰৰ মজা নলয় ন, তেতিয়াহ'লে শিৱসাগৰলৈ আহিয়ে লাভ নাই। এতিয়া কিন্তু মই মাছ চাছ এইবিলাক দেখা নাই, বহুত ডাঙৰ ডাঙৰ মাছ আছে। এতিয়া মানে মুড়ি চুৰি বিস্কুট চিস্কুট এইবিলাক হাঁহ ৰাজহাঁহ সেইবিলাক আহে খাবলৈ। মাছকেইটা আপুনি দেখা নাপায়, যিহেতু এতিয়া কি কয় আপোনাৰ খৰালি ছিজন নহয় জানো, পানী শুকাই গৈছে, মাছ নোলায়। বহুত ডাঙৰ মাছ আছে। যদি মানুহক সহায় কৰিবলৈ বিচাৰে, পুৰণা কাপোৰ ইয়াত বেংক, সেইটো ইয়াত জমা কৰিব পাৰিব। জ্বলা চনা ফুচকা মজা লাগে ইয়াত খাই, কিন্তু এতিয়া আবেলি হোৱা নাই। আবেলি সময়ত আপুনি চাব একদম পুখুৰী পাৰ ভিৰ মাৰি থাকে। শিৱদৌলৰ কাষতে শালিকী চৰাই এজনী দেখিলোঁ, অলপমান বেছি বগা মানে, সেইকাৰণে আপোনাৰ আগত দেখুৱাই দিলোঁ। আৰু লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব দেই। বাই বাই, আজিলৈ ইমানেই।